নমস্কাৰ। তো টবেকো ফ্ৰী ইয়থ কেম্পেইন 2.0 এইটো এটা চৰকাৰী কেন্দ্ৰীয় চৰকাৰৰ এটা অন্যতম আঁচনি। ইয়াৰ যিটো প্ৰথম সংস্কৰণ অৰ্থাৎ টবেকো ফ্ৰী ইয়থ ইণ্ডিয়া কেম্পেইন 1 যিটো ইয়াৰ প্ৰথম সংস্কৰণ সেইটো আৰম্ভ কৰা হৈছিলে 2023 চনৰ মে' মাহত। তো তাৰে লগত সংগতি ৰাখি এই বছৰৰ যিটো কেম্পেইনিং এইটো আমি অক্টোবৰ নৱেম্বৰ এই দুখন মাহ কণ্টিনিউৱাছলি আমি টবেকো ফ্ৰী ইয়থ কেম্পেইনিঙৰ কাৰণে আমি কাম কৰিম। আৰু তাৰে আজি আমাৰ যিটো অপেনিং ডিষ্ট্ৰিক্টৰ ইনাগুৰেশ্যন জিলাভিত্তিক ইনাগুৰেশ্যনটো আজি আমি অভয়াপুৰী কসমছ ক্লাবৰ সহযোগত এই কসমছ ক্লাবৰ প্ৰাংগণত আজি অনুষ্ঠিত কৰিছোঁ। তো ইয়াতে এই যিটো কেম্পেইন একচুৱেলি কেম্পেইনিংটোৰ মুখ্য উদ্দেশ্য হৈছে যে আমাৰ যিখিনি যুৱ সমাজ আছে এই যুৱ চামক যাতে আমি ধপাত আৰু ধপাত জাতীয় যিবিলাক বস্তু আছে এই বস্তুবিলাকৰ পৰা আঁতৰাই ৰাখিব পাৰোঁ, তেওঁলোকৰ মাজত যাতে সজাগতাটো বৃদ্ধি কৰিব পাৰোঁ, প্লাছ এইবিলাক বস্তু যে সহজলভ্য খুব য'তে ত'তে পোৱা যায়, স্কুলৰ ওচৰত দোকানত য'তে ত'তে পোৱা যায় বা যাকে তাকে বিক্ৰী কৰে, এই ধৰণৰ বস্তুবিলাক যাতে আমি কমাব পাৰোঁ, বন্ধ কৰাব পাৰোঁ, এই কেম্পেইনিঙৰ থ্ৰু দি আমি ৰাইজৰ মাজত এই কথাবিলাক প্ৰচাৰ কৰিব বিচাৰিছোঁ। এই গোটেই কেম্পেইনিংটো সম্পূৰ্ণ 60 দিন ধৰি ধৰিব আৰু 60 দিনত আমাৰ ফালৰ পৰা আমাৰ একশ্যন প্লেন বনোৱা আছে। আমি ঠিক তেনেদৰে আমি বিভিন্ন ধৰণৰ প্ৰগ্ৰাম আমি কৰিম। ইয়াৰ ভিতৰত আমাৰ থাকিব যে টবেকো ফ্ৰী এডুকেশ্যনেল ইনষ্টিটিউট আমি ডিক্লেয়াৰ কৰিম। আমাৰ অলৰেডি 200মান স্কুল আমি বঙাইগাঁও জিলাৰ টবেকো ফ্ৰী ইনষ্টিটিউট হিচাপে ডিক্লেয়াৰ কৰা হৈছে অলৰেডি। আৰু এনাদাৰ আমি 100 টাৰ্গেট কৰিম এই 60 ডেজৰ ভিতৰত যাতে আমি টবেকো ফ্ৰী ইনষ্টিটিউট কৰিব পাৰোঁ। টবেকো ফ্ৰী ইনষ্টিটিউট কৰাৰ পিছত আমি য়েল্লো লাইন কেম্পেইন এটা কৰোঁ সেইখন শিক্ষানুষ্ঠানতে। তাৰ অৰ্থ হ'ল যে তাৰ ওচৰত যদি কোনোবা মানুহে বা কোনোবা দোকানীয়ে যদি টবেকো এনি ৰিলেটেড প্ৰডাক্ট বিক্ৰী কৰে, গুটখা জাতীয় বস্তু, চাদা চিগাৰেট, সেই এডুকেশ্যনেল ইনষ্টিটিউশ্যনৰ 100 মিটাৰ দূৰত্বৰ ভিতৰত যদি কোনোবাই বিক্ৰী কৰে তেওঁক আমি আইনগতভাৱে ব্যৱস্থা ল'ব পাৰোঁ, ফাইন কৰিব পাৰোঁ বা বিভিন্ন আইনগত ব্যৱস্থা ল'ব পৰা হয়। এইটো এটা প্ৰগ্ৰাম আছে আমাৰ। গতিকে তাত আমি এইটো কপ্তা বুলি কয়, চিগাৰেট এণ্ড আদাৰ টবেকো ৰিলেটেড প্ৰডাক্টছ এক্ট, কপ্তা এক্ট। এই কপ্তা এক্টৰ অধীনত তেওঁক মানে পানিছেবল অফেন্স। মাইনৰক যদি তেওঁ চেল কৰে, দোকানখন স্কুলৰ ওচৰত নহ'ব পাৰে কিন্তু যিকোনো জেগাতে আছে, কিন্তু তেওঁ যদি এই প্ৰডাক্টবিলাক মাইনৰছক চেল কৰে তেতিয়াও তেওঁ এই আইনখনৰ অধীনত পৰিব। অফিচ প্ৰিমিছ যিবিলাক যে উপায়ুক্তৰ অফিচ হওক, SDO অফিচ হওক বা যেনেকুৱা অফিচ যিবিলাক আছে, অফিচৰ প্ৰিমিছবিলাক যদি আমি ডিক্লেয়াৰ কৰোঁ যিটো টবেকো ফ্ৰী অফিচিয়েল প্ৰিমিছ, তেতিয়াহ'লে তাতে এই ধৰণৰ বস্তুবিলাক বিক্ৰী কৰা বন্ধ হৈ যাব। একচুৱেলি বস্তুখিনি কি হ'ল, গোটেই বস্তুখিনিৰ উদ্দেশ্য হ'ল যে এটা এটা সৰু প্ৰশ্ন বা এইটো খুব প্ৰাসংগিক প্ৰশ্ন আৰু সকলোৱে আমাক সুধি থাকে এনেকুৱা ধৰণৰ মিটিংবিলাক যে আমি কৰি থাকোঁ। আপোনালোকে জানি আচৰিত হ'ব যে এই চিগাৰেটৰ এফেক্টটো বন্ধ কৰাৰ কাৰণে বা চিগাৰেটৰ প্ৰচলনটো যুৱ সমাজৰ মাজত বা এজ এ হোল সমাজত বন্ধ কৰাৰ কাৰণে চৰকাৰে যিমান পইচা খৰচ কৰে, এতিয়া আমি ক'ব পাৰোঁ যে চিগাৰেটটো কিয় বিক্ৰী কৰিব দিয়ে, তাৰ পৰা ৰেভিনিউ আৰ্ণ হয়। ৰেভিনিউ আৰ্ণ যিমান হয় তাৰে 10 গুণ বেছি গভৰ্ণমেণ্টে খৰচ কৰিবলগীয়া হয় ইয়াক কমাবৰ কাৰণে, মানুহৰ মাজত কমাবৰ কাৰণে। চ' এইটো ঠিক কেনেদৰে কোম্পানীবিলাকটো আগৰ পৰা চলি আছে, তাৰ ওচৰত বহুতখিনি লিভলিহুডো জড়িত হৈ আছে। চ' একজেক্টলি এই বস্তু দেখা গৈছে যিমানবিলাক উন্নত দেশ যিবিলাকত অলৰেডি এনেকুৱা ধৰণৰ ছাকচেছ হৈছে, তেওঁলোকে টবেকোৰ এফেক্টটো ডিমিনিছ কৰাৰ কাৰণে, কমাই দিয়াৰ কাৰণে ছাকচেছ হৈছে। তাত এটা বস্তু দেখা গৈছে যে এতিয়া চাপ'জ বিহাৰত বা গুজৰাটত আপোনালোকে জানে যে বিহাৰত মদটো বন্ধ কৰিছে চৰকাৰে, কিন্তু বিহাৰতো মদ চলি থাকে আমি জানো। গতিকে ইয়াতে যদি চিগাৰেটৰ প্ৰডাক্টটো বন্ধ কৰি দিয়ে বা প্ৰডাকশ্যন বন্ধ কৰি দিয়ে তেতিয়াও চলি থাকিব। কিন্তু চবতকৈ যিটো গুৰুত্বপূৰ্ণ কথা সেইটো হ'ল পাব্লিক এৱাৰনেছ। অকল পাব্লিক এৱাৰনেছ বা জনসাধাৰণৰ সজাগতাহে এই গোটেই বস্তুটো কমাই আনিব পাৰে, আমাৰ সমাজখনক বচাব পাৰে। গতিকে সেই উদ্দেশ্যেৰেই আমি এই 2 মাহ কাম কৰিম। আৰু আমি ডিষ্ট্ৰিক্ট টবেকো কণ্ট্ৰল চেল আমাৰ যিটো আছে, জিলা ধপাত নিয়ন্ত্ৰণ কক্ষ, ষ্টেট টবেকো কণ্ট্ৰল চেল আছে, চেণ্ট্ৰেল টবেকো কণ্ট্ৰল চেল আছে, আমি গোটেইকেইটাই মিলি পেলাই এই দিশতে কাম কৰি আছোঁ। ধন্যবাদ।